নমস্কাৰ মোৰ এখন পুৰণা ডায়েৰী আছিল সেই ডায়েৰীখনৰ আলম লৈ মোৰ মানুহজনে মোৰ সেই ডায়েৰীখনৰ ওপৰত মোৰ জীৱন কাহিনীৰ ওপৰত এটা মানে এখন উপন্যাস লিখি উলিয়াম বুলি মনতে থিৰাং কৰি লৈছিলে আৰু লিখা আৰম্ভণিও কৰিছিলে আৰু মই পাঠ কৰিবলৈ আৰম্ভণি কৰিছিলোঁ মানে এটা খণ্ড মানে মই পাঠো কৰিছিলোঁ কিন্তু এনেকুৱা কিছুমান প্ৰব্লেম আহিল মানুহজনে লিখিব নোৱাৰা হ'ল ময়ো পাঠ কৰিব নোৱাৰা হ'লোঁ ডাঙৰ তুলনি হ'ল সৰুৱাই জন্ম হ'ল তাৰপিছত আকৌ দেউতা ঢুকালে দাদাও ঢুকালে অনেক ইটোৰ পিছত সিটোৰ প্ৰব্লেম সেয়েহে মানে কি হ'ল উপন্যাসখন লিখাটো আধৰুৱা হ'ল আৰু আপোনালোকৰ সন্মুখত পঢ়ি শুনাম বুলি আছিলোঁ পঢ়াখিনিও আধৰুৱা হ'ল বহুতে কমেণ্ট কৰি সুধি থাকে যে সেই উপন্যাসখন লিখা কথা আছিলে কি হ'ল উপন্যাসখন আধৰুৱা কৰি হৈ থাকিলে মানে জানিব মন আছিলে বাকীখিনিও সেয়েহে ভাবিছোঁ উপন্যাসখন আকৌ আৰম্ভণি কৰোঁ বুলি মানুহজনে কৈছে যে এতিয়া মই লিখা আৰম্ভণি কৰিম যিহেতু লিংকটো হেৰাই গ'ল মানে বহুতে নাজানিব আধৰুৱাৰ পৰা ক'লে সেয়ে ভাবিছোঁ সেই আগৰখিনি মই যিখিনি এটা ভিডিঅ'ৰ জৰিয়তে অকণমান মানে আপোনালোকৰ মাজলৈ আগবঢ়াইছিলোঁ সেইখিনিকে আকৌ মানে মই পাঠ কৰিম বুলি ভাবিলোঁ এতিয়া আৰু মাজত গেপ নাৰাখোঁ প্ৰত্যেক দিনাখনে অলপ মোৰ জীৱন কাহিনীটোৰ ওপৰত দুদিনৰ মূৰে মানে যেতিয়াই লিখি হয় সেই অনুসৰি মানে আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰিম কাৰণ আমাৰ অনেক বেলেগ কামো থাকে ইউটিউব আছে ফেচবুক আছে এবাৰ বন্ধ হৈ নাযাব বহুত দিন যেনেকৈ এতিয়া ছমাহ বন্ধ হৈ গ'ল অবিৰতভাৱে চলি থাকিব যদিও একে প্ৰত্যেক দিনাখনে নহ'লেও এদিনৰ দুদিনৰ মূৰে হ'লেও মানে কণ্টিনিউৱাছলি হৈ থাকিব আগবঢ়াই নিবলৈ চেষ্টা কৰিম এতিয়া মই পঢ়া আৰম্ভণি কৰিছোঁ সিদিনালৈকে মই এগৰাকী দুৰ্ভগীয়া অভাগা স্বামীৰ দ্বাৰা পৰিত্যক্ত বিবাহ বিচ্ছেদিত মহিলা আছিলোঁ মোৰ 9-10 বছৰীয়া ছোৱালীজনীৰ সৈতে মোক জীয়াই থাকিবলৈ অনৰ্গল উৎসাহ জগাই থকা মোৰ একমাত্ৰ অভিভাৱক মোৰ মাজনীও আছিল এই সংসাৰৰ মাত্ৰ কিছুদিনৰ আলহী কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ ক্ষণগণি থকা মোৰ মাৰ সান্তনাখিনিৰ বাহিৰে মোৰ ওচৰত আৰু একোৱেই নাছিল আনফালে মাৰ এই ছত্ৰছায়াও আছিল ক্ষণস্থায়ী যি চিৰজীৱনৰ বাবে মোৰ পৰা নোহোৱা হৈ যাবলৈ গৈ আছে আৰু এই আহিবলগীয়া মাহীন শূন্যতাৰ আশংকাই মোক অনবৰতে মেৰিয়াই ধৰিব খুজিছিল ইফালে ঘূৰি চাওঁ মোৰ 9 বছৰীয়া পিতৃ ছত্ৰছায়াহীন মোৰ কণমানি ছোৱালীজনীৰ নিষ্পাপ মুখাবয়ব আনফালে ঘূৰি চাওঁ দেখোঁ মৃত্যুমুখী মোৰ মাৰ অৱক্ষয়িত দাৰুণ মুখাবয়ব আৰু সন্মুখলৈ চাওঁ গোটেই কেৱল অন্ধকাৰ বিশাল অন্ধকাৰ পিছলৈ ঘূৰি চোৱাটো সাহস নাইয়ে অৱকাশো নাই আছিল মাত্ৰ মই জন্ম হোৱাৰ গ্লানিবোধ আৰু নেদেখাজনৰ ওচৰত অকৃত্ৰিম আস্থা এনেকৈয়ে সময় অতিবাহিত হৈছিল আদালতত চলি থকা ডিভোৰ্চ কেছটো মই এটা সিদ্ধান্তত উপনীত হৈছিলোঁ দৰাচলতে মই ভাগৰি পৰিছিলোঁ আৰু আদালতৰ এই যুঁজখনত হাৰ মানি 5 লাখ টকাৰ বিনিময়ত মোৰ শিৰৰ সেন্দুৰকণক মোৰ অস্তিত্বক জলাঞ্জলি দিছিলোঁ আৰু হৈ পৰিছিলোঁ আজিৰ সমাজৰ তথাকথিত জীয়াবাৰী তিৰোতা অৰ্থাৎ বিবাহ বিচ্ছেদিত এগৰাকী মহিলা আদালতৰ এই যুঁজখনত মই ভাগৰি পৰাৰ অন্যতম এটা মুখ্য কাৰণ আছিল যে মই ভৱিষ্যত জীৱনৰ অতিবাহিত কৰিবলৈ নাৰ্ছিং কোৰ্চ এটা কৰি জীৱিকাৰ পথ মুকলি কৰা আৰু যিটো মই ইতিমধ্যে মোৰ সমস্ত সোণৰ অলংকাৰ বন্ধকত দি টকা অলপ ধাৰ লৈ প্ৰাথমিক নামভৰ্তিৰ পৰ্যায় কৰি থৈয়ে দিছিলোঁ সেইখিনি সময়ত মোৰ এই সিদ্ধান্তটো আছিল একেবাৰে সমীচীন সি যি কি নহওক মই এগৰাকী ANM প্ৰথম বাৰ্ষিক ছাত্ৰী হিচাপে নাইটিংগেল ইনষ্টিটিউট অৱ নাৰ্ছিং ছাত্ৰীবাসত থকা আৰম্ভ কৰিছিলোঁ থকাৰ কিছুদিনৰ পিছতে মাৰ অলপ টান হৈছিল মাতৃৰ অকৃত্ৰিম ভালপোৱাই মোক ভৱিষ্যত জীৱনৰ দায়িত্ববোধকো চেৰ পেলাই লৈ আহিছিল মাৰ মৃত্যুশয্যাৰ কাষলৈ তিলকে মৃত্যু মুখলৈ গৈ থকা মোৰ মাৰ মুখখন দেখি মোৰ হৃদয়খনে হাহাকাৰ কৰি উঠিছিল এনে লাগিছিল যেন নিজৰ সৰ্বস্ব অৰ্পণ কৰি মাক আকৌ আগৰ অৱস্থালৈ ঘূৰাই আনিম মাৰ সন্মুখত মই বিলীন হৈ গ'লোঁ
পাহৰি গ'লোঁ ভৱিষ্যতৰ দায়িত্ববোধ। ইনষ্টিটিউটৰ পৰা ফোন অহাতহে মই সম্বিত ঘূৰাই পালোঁ। কি কৰোঁ কি নকৰোঁ বুলি একান্তই মোৰ হৃদয়ত চলিছিল এখনি ধৰ্মযুদ্ধ। এফালে ছোৱালীজনীৰ ভৱিষ্যতৰ দায়িত্ববোধ, আনফালে মোৰ সকলোতকৈ আপোন মোৰ জন্মদাত্ৰী মাৰ অন্তিম বেলাৰ সাৰথি হোৱাৰ গুৰু দায়িত্ব। মোৰ এই অন্তৰ্দ্বন্দ্বৰ কথা উমান পাইছিল মায়ে, আৰু অকপটভাৱেই মোক ছাত্ৰীবাসলৈ ঘূৰি যাবলৈ কৈছিল। কিমানখিনি উদাৰ আৰু ত্যাগী হ'ব পাৰে পৃথিৱীৰ এই মা নামৰ শ্ৰেণীটো। সি যি কি নহওক, যদিও মায়ে মোক পঢ়িবলৈ হোষ্টেললৈ ঘূৰি যাব কৈছিল বা ঘৰৰ বহু মানুহে কৈছিল, কিন্তু মই নিজে এই ক্ষেত্ৰত পতিয়ন যাব পৰা নাছিলোঁ। মোৰ আত্মাই মাক এই মৃত্যুশয্যাত এৰি যাবলৈ মান্তি হোৱা নাছিল। তেনে দুধুৰ মুধুৰতে মই কিয় নাজানো, এইখিনি পঢ়িলে মোৰ বাৰম্বাৰ দুখ লাগে। মোৰ এইটো ভুল নুবুজিব আপোনালোকে, মই নাজানো কি লিখনিটোত এনেকুৱা কি বস্তু আছে, মোৰ এনেকুৱা দুখ লাগে। এতিয়া নেক্সট পাৰ্টটো আপোনালোকৰ সন্মুখলৈ আকৌ আনি আছোঁ। আজিলৈ নমস্কাৰ।